খুব সুন্দৰভাৱে পদচন্দত প্ৰকাশ কৰিছে যে আত্মমন্ত্ৰৰ কথা শুনিও সাক্ষাৎ দ্বাৰকাত অনেক মিলিল উৎপাত। দ্বাৰকাত বিভিন্ন ধৰণৰ অত্যাচাৰ উৎপীড়ন আৰম্ভ হৈছে। ভাই ভাতৃৰ মাজতে কন্দল লাগিছে। ইজনে সিজনক অলপ কথাতে খং কৰিছে। তাৰ পাছত হালধীয়া বৰষুণ কৰিছে। সঘনে সঘনে বৃষ্টিপাত। তাৰ পাছত ভূমিকম্প হৈছে। কাৰোবাৰ গৃহত বিপদ হৈছে আৰু দিনতে শিয়াল শগুনে চিঞৰিছে, আৰাম কৰিছে। এইবিলাক বিপদ আপদ সমংগল দ্বাৰকা নগৰত সঘনে দেখা দিবলৈ ধৰিলে। তাৰপিছত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিলে যাদৱ বংশ কি বুলি কৈছে যে আমি অকণমান আগতে আজি নাই পোৱা, হয়তো কালি আমি পাইছো। যদি কালিও নাই পোৱা, তাৰ আগতে হয়তো আমি ভাগৱত শ্ৰৱণ কীৰ্তন একাদশ স্কন্ধ এই এনেধৰণৰ অনুষ্ঠানত উপস্থিত হওঁতে কম বেছি পৰিমাণে সকলোৱে বুজি পাইছিলো যে এদিনাখন জাম্বৱতীৰ পুত্ৰ, জাম্বৱতী মানে কৃষ্ণৰ অষ্টমহিষীৰ ভিতৰত এগৰাকী পত্নী জাম্বৱতী। জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰে লগৰীয়া কেইজনমান যদুকুলৰ ল'ৰাৰ লগত, সংগীৰ লগত চিন্তা কৰিলে যে সেয়া কি কৰিম। এই ঋষিমুনিসকলে বৰ ত্ৰিকালদৰ্শী বুলি কয় নিজক। অতীত বৰ্তমান ভৱিষ্যতৰ বিষয়ে জানো এওঁলোকে কৈ দিব পাৰে। প্ৰমাণ চাওঁচোন ব'লা। এনেধৰণে ভাবি জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰক এজনী গৰ্ভাৱতী মাতৃৰ ৰূপত সজাই পৰে সেই ঋষিসকলৰ ওচৰলৈ লৈ গ'ল। লৈ গৈ ঋষিসকলক সেৱা কৰি কৈছে যে আমাৰ এই আইগৰাকীৰ গৰ্ভত ল'ৰা সন্তান হ'বনে কন্যা সন্তান হ'ব, অকণমান ক'ব লাগে। আৰু কেতিয়ানো এই সন্তান ভূমিষ্ঠ হ'ব যদি তোমালোকে ক'ব পাৰা কৈ দিয়াচোন। কিয়নো তোমালোকে দেখোন বৰ গৰ্ব কৰা যে তোমালোক একোজন ত্ৰিকালদৰ্শী ঋষি। আৰু সেই ঋষিসকলে কি কৰিলে যে ধ্যান কৰি গম পালে এজন প্ৰকৃততে এইগৰাকী তিৰোতা নহয়। এওঁ পেটত এটি শিল বান্ধি লৈ গৰ্ভৱতী মাতৃৰ নিচিনাকে এই অভিনয়টো কৰি আমাক আহি পৰীক্ষা কৰিছে আৰু আমাক এটিকি অৱমাননা কৰিব বিচাৰিছে। তাৰপাছত ঋষিসকলে অভিশাপ দিলে যে যিজনক তোমালোকে গৰ্ভৱতী মাতৃৰ নিচিনাকৈ পেট উফন্দাই সজাই পৰাই আনিছা, যি বস্তু তোমালোকে ব্যৱহাৰ কৰি গৰ্ভৱতী মাতৃৰ নিচিনা কৰিছা, সেই বস্তুৰ দ্বাৰাই এদিন তোমালোকৰ যদুকুল ধ্বংস হ'ব। এই বুলি কৈ দিলে। তেওঁলোকতো ভয়ত কঁপিবলৈ লাগিল। তাৰপাছত শাম্ব কুমাৰকে প্ৰমুখ কৰি সেই শিশুসকলে মানে সৰু সৰু ল'ৰাকেইটাই খুৰাক অসুৰৰ ওচৰ পালে যে অসুৰ খুৰা, আমি মহাবিপদত পৰিছো, তুমি আমাক কিবা এটা উত্তৰ দিয়া। তাৰপিছত অসুৰৰ সহিতে কথাবিলাক আলাপ আলোচনা কৰাৰ অন্তত সেই বস্তু ভাগি, সেই শিল ভাগি নি সাগৰত পেলাই দিলে। ঘঁহি তাক গুৰি কৰি সেই গুৰিখিনি সাগৰত পেলাই দিলে। আৰু অৱশিষ্ট যি অকণ থাকিল সেইসমূহ সাগৰৰ বহু দূৰৰ মাজলৈ দলি মাৰি দিলে। কালক্ৰমত সেই বস্তুখিনি, সেই গুৰি বস্তুখিনি সাগৰৰ ঢৌ সোঁতত আহি পাৰত মাধুৰী গছ ৰূপে, মাধুৰী বন ৰূপে গজি উঠিল। আৰু সেই সৰু শিলৰ টুকুৰাটো এজনী মাছে খাই গ'ল। এই কাহিনী মূলতভাৱে আমাৰ একাদশ স্কন্ধৰ আৰম্ভণিতে কথাখিনি ওলাই গ'ল। আৰু কম বেছি পৰিমাণে আমি সকলোৱে জানো এইটো হ'ল যদুকুলৰ ওপৰত ঋষিসকলৰ অভিশাপ বুলি কোৱা হৈছে। তাৰ পাছত যেতিয়া যদুকুলত অলপ অমংগল দেখা দিছে লাহে লাহে, ঋষিৰ শাপৰ প্ৰভাৱ ক্ৰম অনুসাৰে বিস্তাৰ হ'বলৈ লাগিছে যদুকুলত।
কৰিছে এৰা দ্বাৰকাৰ ওপৰত উৰৈ ধূমকেতু মিলৈ বিমংগল পুৰী উচ্চলৰ হেতু ও দেখিয়া সমস্ত লোকে কম্পিত হৃদয় জানি যদু পুনৰ প্ৰলয় যদু পুনৰ চিন্তা কৰিবলৈ লাগিছে সেয়া এই অলপ দিনৰ আগত ঋষিসকলে আমাক অভিশাপ দিছিল নিশ্চয় এয়া তাৰেই ফল আমি দেখা পাইছো ঋষিশাপ আৰম্ভ হৈছে চাগৈ এই বুলি এজনৰ লগ পালে কোৱাকুৰি কৰিবলৈ ধৰিলে তাৰপিছত কি হ'ব চিন্তা কৰিছে এয়ামে বিপ্ৰ সাপে আখি আমি মজিলো দুখত ধান দিলে হৈ আখৈ সবাৰো মুখত বৃদ্ধ যাদৱ গণৰ ধাতু নাই কৃষ্ণৰ আগত হবে ভৈল একঠাই বৃদ্ধ যদুগণ সকলৰো ঘৰতে হাত ভৰি নাইকিয়া নিচিনা হৈছে যে কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই সকলোৱে এক মুখে কেৱল কৃষ্ণইহে আমাক ৰক্ষা কৰিব পাৰিব এই বিপদৰ পৰা এই বুলি ভাবি কৃষ্ণৰ আগত হবে ভৈল এক ঠাই কেৰাম কুষ্ঠ কণ্ঠ মুখাই মুখ বিবৰ্ণ বদন কৃষ্ণ সম্বোধি হবে বলিলা বচন ঋষি সাপে পাইলে প্ৰভু ভৈল বিসংগতি কহিব কি কৰিব সম্প্ৰতি সেই প্ৰভু তুমি আমাক কৃপা কৰা যে আমি এতিয়া কি কৰিম আমি বুজি পাইছো যে আমাৰ সেই ঋষিসকলৰ সাপে ইতিমধ্যে স্পৰ্শ কৰিছে আমাক তুমি উত্তৰ দিয়া সিদ্ধান্ত দিয়া যে আমি এতিয়া কি কৰিলে এই বিপদৰ পৰা উদ্ধাৰ পাব পাৰিম তেতিয়া ভগৱন্ত মূৰ্তি আছে ঐ ৰাম বুঢ়িলা সবাকু বাক্য জগত আধাৰ শুনা কুল বৃদ্ধ হব বচন আমাৰ ও ভৈল বিপ্ৰ সাপইটো কুলত সম্প্ৰতি আকৌ এৰাইবাক পাৰে কাহাৰ শপতি শুনাচোন সেই দেউতাসকল সেই বৃদ্ধ অতি শ্ৰদ্ধাৰ যদুকুলৰ বিজ্ঞসকল তোমালোকে শুনাচোন এই যে বিপ্ৰ সাপত আমাৰ যদুকুল ধ্বংস হবলৈ গৈছে ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰা শক্তি কাৰো নাই গতিকে তোমালোকক মই ইয়াৰ কিবা এটা উপায় দিব নোৱাৰো কিন্তু এটা কথা হয়তো ক'ব পাৰিম কিবা ক'লে ভগৱন্ত বুদ্ধে এৰাম নেদেখো আমি আউৰ উপায় ইহাত মিলৈ মহা উৎপাত দেখা দ্বাৰকাত কালে ৰাখিলে বিঘ্ন পাতিলে দেৱে আমি যদু বংশ ঐত
নাথাকিবো কেৱে গতিকে কামৰ হাতৰ পৰা হাত সাৰিব পৰাৰ অধিকাৰ জীৱৰ মুঠেও নাই এই হ'ল জগত বৰ্গীয়া জ গ দন্তীয়া ত জগত জন্ম হৈ তৎক্ষণাৎ গতি কৰা অৰ্থাৎ জন্ম হ'লে মৃত্যু অনিবাৰ্য কেনেকৈ মৃত্যু হ'ব এইটো পাছৰ কথা কিন্তু জীৱ এই সংসাৰলৈ আহিলে পুনৰ এই সংসাৰৰ পৰা জীৱ যাব লাগিবই চিৰন্তন সত্য কিন্তু আমি এটা কাম কৰিব লাগিব নেকি বা এটা কাম কৰিলে কেনে হয় বাৰু এই বুলি এটা সিদ্ধান্ত দিছে এৰাম নকৰা বিলম্ব প্ৰভাসক লাগি যাওঁ হেন বাবি পাক বিৰখাপক এৰাওঁ প্ৰভাসৰ প্ৰভাৱ শুনিও যদু যাক চন্দ্ৰ কবিলন্ত দক্ষে সাতাংশ কন্যাক আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবও পাৰো যদি এডোখৰ স্থানলৈ আমি যাওঁ সেই স্থানৰ নাম পদচন্দ্ৰই সিদ্ধান্ত দিলে প্ৰভাস তীৰ্থ বোলা বোলা আমি আৰু ইয়াত নাথাকো সকলো প্ৰভাস তীৰ্থলৈ যাওঁ বোলা এইবুলি ভগৱন্ত পুৰুষ সহিতে সমস্ত প্ৰভাস তীৰ্থলৈ যাবৰ বাবে চিন্তা কৰে আৰু এই প্ৰভাস তীৰ্থৰ মহিমা তোমালোকে শুনাচোন সেই যদুকুলৰ ব্যক্তিসকল যে এটা সময়ত চন্দ্ৰক দক্ষ ৰজাই ২৭ কন্যাক বিয়া দিছিল মানে চন্দ্ৰই দক্ষ ৰজাৰ ২৭ গৰাকী কন্যাক বিয়া কৰাইছিল তাৰ পাছত চন্দ্ৰৰ কি হ'ল এই ৰাম ৰোহিণীত অতি প্ৰীতি বাঢ়িল চন্দ্ৰৰ দেখিয়া সবে উদিলা দক্ষ গোচৰ ৰোহিণী নামৰ কন্যাগৰাকী দক্ষ ৰজাৰ চন্দ্ৰই যেতিয়া বিয়া কৰালে তেতিয়া সেই ৰোহিণী নামৰ পত্নীগৰাকীৰ প্ৰতি বাকী ২৬ গৰাকী পত্নীতকৈ চন্দ্ৰই অকণমান বেছি ভাল পাইছিল বুলি কৈছিল গতিকে সেই ৰোহিণী নামৰ পত্নীগৰাকীক বেছিকৈ ভাল পোৱাৰ কাৰণে বাকী ২৬ গৰাকী পত্নীয়ে তেওঁলোকৰ পিতৃ দক্ষ ৰজাক গৈ গোচৰ দিলেগৈ হৈ পিতৃ তোমাৰ জানাই থাকৈ মাত্ৰ ৰাতি দিনে ৰোহিণীৰ ঠাই সেয়া পিতৃ দক্ষ তুমি আমাক কেলে বিয়া দিছিলা চন্দ্ৰলৈ বোলে কি হ'ল তোমাৰ জোঁৱাই কেৱল ৰোহিণীকহে ভাল পায় আমাৰ ফালে নাচায় আমাক সময় নিদিয়ে গতিকে তুমি আমাৰ পিতৃ হিচাপে চন্দ্ৰৰ শহুৰেক হিচাপে তুমি কিবা এটা কৰা নহ'লে আমাৰ গতি নাই এই ৰাম শৌক ক্ষয় ৰোগ সংগে দক্ষে দিলা খাপ মিলিল চন্দ্ৰ স্ত্ৰী সমস্তৰে পাপ হৈল ক্ষয় ৰোগী পাছে দক্ষ সাপে সচি কাষতে শৰীৰ নিতে যাই সখী সখী এটা দক্ষ ৰজাৰ সহিতে সেই ২৬ গৰাকী পত্নীয়ে চন্দ্ৰক অভিশাপ দিলে অভিশাপৰ ফলটো কি হ'ল চন্দ্ৰৰ ক্ষয় ৰোগ আৰম্ভ হ'ল এই ক্ষয় ৰোগৰ বিষয়টো হ'ল এনেধৰণৰ যে শৰীৰৰ মাংসবিলাক ছিগি শৰীৰৰ পৰা এৰাই যায় এইটো হ'ল ক্ষয় ৰোগ বুলি কৈছে আৰু এই অভিশাপ পাই পোৱাৰ লগে লগে চন্দ্ৰৰ শৰীৰৰ পৰা গাৰ মাংসবিলাক ছিগি এৰাই পৰিবলৈ ধৰিলে এই ৰাম ব্ৰহ্মাত গুচৰি পাছে পাইলা লোকদেশ প্ৰভাসত স্নানিলা হৈছিল সবে ক্লেশ ভৈলা নিশাপতি কোনো পূৰ্ণ কলেৱৰ নিস্তাৰিল তীৰ্থৰ প্ৰসাদে শশধৰ
পাছত চন্দ্ৰই কি কৰিলে ব্ৰহ্মাৰ ওচৰলৈ গৈ ব্ৰহ্মাৰ পৰা উপদেশ পাই এই প্ৰভাস নামৰ তীৰ্থত স্নান কৰাৰ অন্তত পুনৰ চন্দ্ৰ আকৌ আগৰ নিচিনা অৱস্থালৈ আহিব পাৰিব। এই ৰাম প্ৰভাসৰ প্ৰসাদে এৰাইলা দক্ষ সাপ, হেন জানি আজি আমি বুঢ়াই কথা ন। প্ৰভাসৰ প্ৰসাদ পাই প্ৰভাস তীৰ্থত স্নান কৰাৰ লগে লগে চন্দ্ৰই যিধৰণে দক্ষ সাপৰ পৰা হাত সাৰিব পাৰিলে, সেয়া আমিও সকলো এই প্ৰভাস তীৰ্থলৈকে যাওঁ বোলা। কি জানিবা এই ঋষিসকলৰ অভিশাপৰ পৰা আমি পৰিত্ৰাণ পাওঁৱেই বা এই বুলি কৈ সমস্ত জনা প্ৰভাস তীৰ্থলৈ গমন কৰিছে। আৰু প্ৰভাস তীৰ্থলৈ গমন কৰাৰ অন্তত গ'ল আৰু কেনেধৰণে গ'ল গণচন্দ্ৰই খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। দৌলকে উৎসৱ কীৰ্তন কৰি গ'ল আৰু গৈ গৈ তেওঁলোক প্ৰভাস তীৰ্থ পালেগৈ। আৰু প্ৰভাস তীৰ্থতো তেওঁলোকে ঋষিৰ সাপৰ পৰা হাত সাৰিব নোৱাৰিলে বুলি সিদ্ধান্ত দিছে। তাৰ পাছত এই যদুকুলৰ তিৰোতাসকলে কি কৰিলে? যদুকুলৰ তিৰোতাসকলে কি কৰিছে? নাৰী হব পদূলি মাজুমি, বিমংগল কথা কহি কান্দে কুমি, পুনবা বিপাকে পাৱৈ কিমি লৈ ললাট, জানোৱা মাথাৰ বিধি ভাঙ্গে ভৰা হাত। এই ৰামা পোনে সম্পূৰ্ণে বনছে ঐটো ভুলৰ লিখি খাপে যেন বিঘাত। ৰাম কৃষ্ণ কুমৰী হবে কান্দন্ত বিষাদে, প্ৰভু পাৱৈ জানো তোমাক প্ৰণাদে। যদুবীৰসকল যেতিয়া প্ৰভাস তীৰ্থলৈ গ'ল, তাৰ পাছত ঘৰত থকা সেই বীৰসকলৰ পত্নীসকলে ভগৱন্তৰ চৰণ চিন্তা কৰি কান্দিছে যে হে প্ৰভু, এই মহা বিপদৰ পৰা তুমি যদি আমাক উদ্ধাৰ নকৰা, কোনে উদ্ধাৰ কৰিবা? আমাৰ কপালত জানো প্ৰভু ইয়াতে লিখা আছিল? গতিকে তুমি দ্বাৰকাৰ যদুবীৰসকলক এই ঋষিৰ সাপৰ পৰা ৰক্ষা কৰা প্ৰভু, এই বুলি কৈ কৃষ্ণক কুমৰী হবে কান্দন্ত বিষাদে, হা প্ৰভু পাৱৈ জানো তোমাক প্ৰণাদে। ও দ্বাৰকাবাসীৰ তুমি জীৱ তুমি অবিহনে আমি মৃতক
যদুবীৰসকলৰ কি হবে আৰু তোমাৰ অবিহনে আমাৰ কি হ'ব প্ৰভু তুমি আমাক ৰক্ষা কৰা এই নাম কৃষ্ণ কথা ইটো মুনিলোক সৰ্বলোক দ্বাৰকাবাসীৰ দেখা কেনে দুখ শোক কৃষ্ণৰ এই লীলাৰ বিষয়ে যে যি কৃষ্ণ যদুকুলৰ শিৰোমণি আছিল যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আছিল এইজন যি বংশত অৱতৰণ কৰিলে অৱতাৰ গ্ৰহণ কৰিলে সেই বংশই এই সংসাৰৰ পৰা নিঃশেষ হৈ যাব লগা হৈছে গতিকে চোৱাচোন কেশৱৰা বংশৰ বিপাকক কেনে দেখা ইটো সংসাৰত সামান্য ৰূপ নদেখা তুমি আমি সামান্য একোজন মানুহ মনুষ্যহে যিসকল একোজন অযুত হাতীৰ সমান বলৱন্ত বীৰ যদুকুলৰ সেইসকল বীৰেও এই সংসাৰৰ পৰা অভিশাপ পাই মৃত্যুক সাৱটি ল'ব লগা হ'ল এনে দুৰ্দশা মিলিব লগা হ'ল তেনে ক্ষেত্ৰত তুমি আমি সামান্য মনুষ্যৰ ক্ষেত্ৰত অহংকাৰ কৰিলে কিবা লাভ আছে যদি আমি এইখন সংসাৰলৈ আহোঁতে মাতৃগৰ্ভৰ পৰা যেতিয়া ভূমিষ্ঠ হ'লো তেতিয়া আমি 24 তত্ত্বৰে গঠিত শৰীৰত এখনো কাপোৰ লগত লৈ অহা নাই আৰু এই সংসাৰৰ পৰা যেতিয়া আমি গুচি যাম আমাক যেতিয়া চিতাত তুলি জুই জ্বলাই দিব সেই মুহূৰ্তটো আমাৰ এই শৰীৰটোত গাঁৱৰ বাকী সকল মানুহে এখন কাপোৰ লৈ যাবলৈ নিদিয়ে সকলোবিলাক কাপোৰ খুলি কেৱল শটো চিতাত তুলি দিব তাৰ পাছতো আপুনি মই কি কৰোঁ মোৰ ধন মোৰ জন মই হলো মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্মকে লৈনো লাগিছে তাৰ পাছতো আপুনি মই কেৱল মইহে মই তইহে মোতকৈ আৰু জ্ঞানৱন্ত কোনো নাই মোতকৈ আৰু ধনী কোনো নাই মোতকৈ ধুনীয়া কোনো নাই মোতকৈ বিদ্যাৱন্ত শিক্ষাগত অৰ্হতা থকা গাঁওখনত আৰু কোনো নাই এইবিলাক অহংকাৰ কৰি আপুনি মই এই সংসাৰত জীয়াই আছো কৃষ্ণ নামে পৃথিৱী এই ৰাম সবা উদম শিৱ জানা অকাল দুদিনৰ হন্তে মৰে দম্ভ অহংকাৰে এৰা হেন জানি এৰা হবে দম্ভ অহংকাৰ কৃষ্ণক চিন্তিয়া ভূঞা বৈতৰণী এই কথাটো জানি বুজি লৈ সেই দেখাই জীৱ তোমালোকৰ মৰা হবে কেৱল কৃষ্ণ নাম হৰি নাম ৰাম নাম বিষ্ণু নাম এই নৌকাত উঠিবলৈ চেষ্টা কৰা তেতিয়াহে তোমালোকৰ এইখন সংসাৰৰ পৰা সুন্দৰভাৱে গতি লাভ কৰিব পাৰিবা আমি সকলোৱে এটা কথা জানো নহয় ও বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ
আগজস্ব মাত্ৰ এই বুলি ক'লে এই বুলিও নাই আমি সকলোৱে জানো ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ ও হৰি নামে হৰি নামে খান হৰি নামে কৰি আছে অসম উদ্ধাৰ এইবুলি নাই কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহসকলক উদ্ধাৰ কৰিব বুলি ক'লে নাই কোৱা হৰি নামে কৰি আছে জগত উদ্ধাৰ সকলোকে হৰি নামে উদ্ধাৰ কৰি নিব কেৱল মানুহকে নহয় উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুখী জীৱই পৰিত্ৰাণ পাই যাব জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো কৰয় পবিত্ৰ যি স্থানত মোৰ উদাৰ চৰিত্ৰৰ ভাগৱত প্ৰকাশমান হৈ থাকিব সেই উদাৰ চৰিত্ৰৰ ভাগৱতৰ জৰিয়তে সমস্ত জীৱ কীট পতংগ এই সংসাৰৰ পৰা পৰমগতি লাভ কৰিব পাৰিব উদাৰ চৰিত্ৰৰ ভাগৱত আপুনি নিজক এই নামে লাজৰে নাচৈ জগত পবিত্ৰ কৰে সেই কেৱল কৃষ্ণ নামক আশ্ৰয় কৰিব সেইজনে এই জগত পবিত্ৰ কৰি দিব পাৰিব আৰু সেইজনে হ'ল উদাৰ চৰিত্ৰৰ ভকত অতিথি এজন আহিব আপুনি পিতৃ মাতৃ হিচাপে ফোনটো এদিনা আহাচোন লাইজনী এদিনা আহাচোন আহি গ'ল আহিছে তোমাৰ বৰ দেউতা আহিছে কৃষ্ণ কৰাচোন আমাৰ ল'ৰা ছোৱালীয়ে কি কয় কৃষ্ণ বুলি ক'বলৈ হেমেনা হেমেনি কৰে চাবচোন কৃষ্ণ বুলি ক'বলৈ লাজ পায় এয়াই আপুনি মই বয়সস্থ বয়োজ্যেষ্ঠ একোজন সমাজৰ ব্যক্তি হিচাপে আমাৰ সন্তানক আমি কি উপদেশ দিছো আমি নিজক সুধিব লাগে এনেধৰণে যদি উপদেশ দিওঁ কৃষ্ণ বুলি ক'বলৈ যদি নিশিকাওঁ কৃষ্ণ কেনেকৈ ক'ব লাগে এই ভাৱনাটো যদি আমি দিব নোৱাৰো তেতিয়াহ'লে আজিৰ পৰা 50 বছৰৰ পাছত যিখন সমাজ গঠন হ'ব সেই সমাজখন কেনেকুৱা সমাজ হ'ব আমি নিজক সুধিলেই আমি উত্তৰটো পাই যাম গতিকে আমি যদি কেৱল খোৱা কামোৰা এইবিলাকৰ মাজত থাকোঁ তেতিয়াহ'লে জানো জীৱৰ কল্যাণ হ'ব নিশ্চয় নহয় গতিকে আমি আজিৰ পৰা 60 বছৰ আগত বা 100 বছৰ আগত কেনেধৰণৰ চিন্তাধাৰাৰ মাজেৰে সমাজ চলিছিল আৰু আজি বিশ্বায়ন বিজ্ঞানৰ যুগত কেনেধৰণে সমাজ পৰিচালিত হৈ আছে আমি ভাল ধৰণে সকলো একগোট হৈ বিচাৰ বিশ্লেষণ কৰিব লাগে আমাৰ MA BA পাছ কৰোৱাসকল আমাৰ সন্তানক তাৰ পাছত সেই সন্তানেই বোৱাৰী অনাৰ পাছত যদি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিব লগা হয় তাতোতকৈ আৰু দুখৰ কথা কিবা আছেনে গতিকে আমি নিজক সুধিব লাগে আমাৰ পুত্ৰ কন্যাক আমি কি শিক্ষা প্ৰদান কৰিছো উপনৰ নিধি বন্ধু জলবুদ বুদ যেন অথিৰ ক্ষণে পৰৈ প্ৰাণ তাৰুণা বিথিতি অদ্যাপিনো বজৈ বিজম যাতনা